নমস্কাৰ পুনৰবাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কোনটো বছৰত ভাৰতত প্ৰথমবাৰৰ বাবে ডাক ষ্টাম্প জাৰি কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1852 চনত ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰীয় বিমান আৰু মহাকাশ প্ৰশাসন চমুকৈ নাছা কেতিয়া প্ৰতিষ্ঠা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1958 চনত ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰো কেতিয়া স্থাপন কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1969 চনত ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত অগ্ৰণী বিজ্ঞানী কোন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বিক্ৰম সাৰাভাই নেক্সট কুৱেশ্যন কোন চনত চীন আৰু ভাৰতৰ মাজত যুদ্ধ হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1962 চনত 1962 চনত নেক্সট কুৱেশ্যন ভাৰতৰ তলৰ কোনজন ৰাষ্ট্ৰপতি দাৰ্শনিক ৰাষ্ট্ৰপতি বুলি জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডক্টৰ এছ ৰাধাকৃষ্ণন ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে তলৰ কোনগৰাকী আছিল বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শ্ৰীমাভু ভাণ্ডাৰনাইক নেক্সট কুৱেশ্যন ভাৰতৰ স্বাধীনতাৰ সময়ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ক্লেমেণ্ট এটলি ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে তলত দিয়া সকলৰ ভিতৰত কাক ভাৰতীয় নৱজাগৰণৰ পিতৃ বুলি কোৱা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাজা ৰামমোহন ৰায় নেক্সট কুৱেশ্যন তলত উল্লেখ কৰা সকলৰ ভিতৰত ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডক্টৰ বি আৰ আম্বেদকাৰ নেক্সট কুৱেশ্যন ভাৰতৰ সংবিধানখন কোনে গ্ৰহণ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সংবিধান সভা ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে কোন তাৰিখৰ পৰা ভাৰতৰ সংবিধান বলবৎ কৰা হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 26 জানুৱাৰী 1950 চনত নেক্সট কুৱেশ্যন ভাৰতত কেতিয়া পঞ্চায়তী ৰাজ প্ৰৱৰ্তন হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1959 চনত ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জৱাহৰলাল নেহেৰু নেক্সট কুৱেশ্যন নিজস্ব উচ্চ ন্যায়ালয় থকা কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দিল্লী ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যক 5খন নদীৰ ভূমি বুলি জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পঞ্জাৱ ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে তলৰ কোনখন নদী গংগাৰ উপনৈ নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইন্দ্ৰাৱতী নেক্সট কুৱেশ্যন গাজনীৰ মহমুদৰ আগ্ৰাসনৰ সন্মুখীন হোৱা প্ৰথম ভাৰতীয় শাসক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জয়পাল
নেক্সট কুৱেশ্যন, বল্লভভাই পেটেলক কোনে চৰ্দাৰ উপাধি প্ৰদান কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ MK গান্ধী। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে, প্ৰথম ভাৰতীয় বাতৰি কাকত কোনখন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দ্য বেংগল গেজেট। আৰু আজিৰ শেষৰ প্ৰশ্নটো হৈছে, 1857 চনৰ স্বাধীনতা যুদ্ধৰ প্ৰথম শ্বহীদ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মংগল পাণ্ডে। যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেন্তে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।